জুনিয়ৰ ডক্টৰটো এইটো দেই, এইটো চিনিয়ৰ ডক্টৰ, এইটো আল্ট্ৰা চিনিয়ৰ ৱাৰ্ড গাৰ্ল। ৰাতিপুৱা ৰাতিপুৱা ইমান কাজিয়াও ইহঁতৰ। আৰু শেষত এক ধমকি ইহঁতৰ কাজিয়া মই ভাঙি এতিয়া ওলাই আহি গ'লো দোকানলৈ। আৰু এইডাল প্ৰখৰ ৰ'দত মানে দোকান যাবলৈ একদম মন যোৱা নাই, তথাপিও টানি আজৰি আহিলোঁ আৰু এতিয়া আহি লৈ পেলাই ভাইটি এজনৰ অনলাইনৰ কাম আছিলে, চ' সিহঁতৰ কামখিনি কৰি ল'লোঁ। আৰু এতিয়া গুচি গ'লোঁ বা দোকানত আইচক্ৰীম এটা খাম বুলি, কিন্তু কপাল বেয়া, আজি আইচক্ৰীম নাই। চ' আহি পেলাই মানে ঘৰৰ পৰা লৈ অহা টিফিনটোকে উলিয়াই ল'লোঁ, আৰু ঠাণ্ডা ঠাণ্ডা টিফিনটো মই এতিয়া উলিয়াই ধুনীয়াকৈ এচামুচ খাই ল'লোঁ। খাই বৈ লৈ তেনেকৈ দিনটো পাৰ কৰিলোঁ, আৰু এতিয়া ফাইনেলি দোকান বন্ধ কৰিলোঁ। যিহেতু মানে আজি মই অকণমান যাম এফালে ভাত খাবলৈ, মানে মোৰ বাহঁতৰ তাত আজি ভাতৰ দাৱাত, চ' তালৈ আহি গ'লোঁ এতিয়া। আৰু সিহঁতৰ ঘৰ আহি পোৱাৰ লগে লগে মোৰ জ্বৰ হোৱা দেখি সিহঁতে জ্বৰৰ টেবলেট এটা দিলে। এইটো ডক্টৰ, জুনিয়ৰ ডক্টৰটো এইটো দেই, এইটো চিনিয়ৰ ডক্টৰ, এইটো আল্ট্ৰা চিনিয়ৰ ৱাৰ্ড গাৰ্ল। তেনেকৈ সিহঁতৰ লগত অলপ ধেমালি কৰি আমি এতিয়া বহি গ'লোঁ ভাত খাবলৈ। চ' আজিলৈ আহিছোঁ গাইজ।